हेलो एवरीवन मोर चेनेलলৈ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আশা কৰিছো সকলো ভালে আছে মোৰো ভালে হয় আজি মই কৰ্দৈ চাটনিৰ এটা ৰেচিপি লৈ আহিছো আৰু মই কৰ্দৈ লৈছো দুটা আৰু জলকীয়া আৰু নেহৰু আৰু ধনিয়া পাত লৈছো আৰু মই কৰ্দৈ কেইটা এনেদৰে গেছত পুৰি লৈছো 5 মিনিট মান সময় লাগিব সিজিবৰ কাৰণে মই একেটা পুৰি ললো ধুনিয়াকৈ আৰু মই এতিয়া ইয়াতে নেহৰু আৰু জলকীয়া কেইটাও পুৰি ললে খুবেই টেস্টি হয় জলকীয়া আৰু নেহৰুৰ এটা সেন্টটো খুবেই টেস্টি লাগে তাৰ কাৰণে মই পুৰি লৈছো আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন যদি ট্ৰাই কৰা নাই আৰু কেনে পালে মোক কমেন্ট সেকশনত জনাব আৰু মই এতিয়া এইকেইটা ধুনিয়াকৈ কলা খিনি পেলাই লম কৰ্দৈ কেইটা পেলাই লৈ ধুই লম অকনমান আৰু সৰু সৰুকৈ কাটি লৈ মই এটা খুন্দনাত এইখিনি দি দিছো এইখিনি মই খুন্দি লম মিক্সিত পিচিব নালাগে এইখিনি মই এনে গুটেখিনি দি দিছো আৰু তাৰ পিছত মই এইখিনি অলপ খুন্দি লম থেতেলিয়াই লম আৰু জলকীয়া আৰু নেহৰুখিনিও মই খুন্দি দিম ইয়াতে এড কৰি দি দিছো আৰু এইখিনি খুন্দাৰ পিছত মই তাত ধনিয়াখিনি দি দিম ধনিয়া পাতখিনিও খুন্দি ললে অলপ ভাল হ'ব খাবলে আৰু গুটে জলকীয়া কেইটাও দি দিছো মই দি দিয়াৰ পিছত অলপ আদা খুন্দা হলে হ'ব আৰু এইকেইটা দি দিছো গুটেই আৰু মই এতিয়া ইয়াতে ধনিয়াৰ পাত কেইটাও দি দিলো আৰু মোৰ এইখিনি এতিয়া ৰেডি হৈ গৈছে প্ৰায় আৰু মই এতিয়া ইয়াতে মিঠাতেল দি দিছো এচামুচ আৰু মিঠাতেল দিলে খাবলৈ খুবেই সোৱাদ হয় আৰু মই এইখিনি এতিয়া লৰাই লৈছো ধুনিয়াকৈ এইখিনি আমাৰ একেবাৰে পৰিবেশনৰ কাৰণে ৰেডি হৈ পৰিছে আৰু মই কলা নিমখ দিছো এচামুচ আপোনালোকে বগা নিমখও ল'ব পাৰে কলা নিমখ দিলে খুবেই টেস্টি হয় মোৰ ভিডিওটি চাই যদি ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব ধন্যবাদ।